হেই গাইজ, আপোনালোকে জানেনে মৰিগাঁৱত এনেকুৱা এখন ঠাই আছে য'ত ক'লা মানুহ গ'লে বগা হৈ আহে। আমি তাতে গৈ আছোঁ, লাষ্টলৈ চাই থাকোঁ ভিডিঅ'টো। পিছে এই নেচাৰেল ভিউটো চেক কৰকচোন গাইজ, কি ধুনীয়া লাগিছে ন? কিন্তু সঁচাকৈ গাইজ, এনেকুৱা সৌন্দৰ্যবোৰ দেখি ন বেয়া লাগি থকা মনবোৰো ভাল হৈ যায়। গাইজ কথা এটা জানেনে, একচুৱেলি আমি ইয়াত ছোৱালী চাবহে আহিছোঁ গাইজ, কাকো নকয় যাতে দেই গাইজ, মনে মনে কৈছোঁ। এই কথাটো আকৌ চিৰিয়াছলিকৈ নল'ব, এনেই ধেমালিহে কৈছোঁ দেই। কিন্তু সঁচাকৈ দুখে লাগে গাইজ, আমি ছিংগেল, আমাৰ গাৰ্লফ্ৰেণ্ড বোলা বস্তুটো নাই, কি কৰিম আৰু, কপালে বেয়া গাইজ। এইফালে গাইজ গা কোপনি উঠি গৈছে ঠাণ্ডাত, বহুত ঠাণ্ডা লাগিছে ৰে গাইজ। গাইজ এই ৰাস্তাটোত ইমান ধূলি ন, কি ক'ম আৰু, ক'লা মানুহ ন বগা হৈ যায়গৈ। মই যে কৈছিলোঁ ঠাইডোখৰত গৈ আছোঁ, ক'লা মানুহ গ'লে বগা হৈ যায়, গাইজ এইডোখৰে। গাইজ এতিয়া আকৌ আপোনালোকে মোক কমেণ্টত আহি গালি নিদিব দেই গাইজ। গাইজ আমি আহি দন্দুৱা পালোঁ আহি। লগৰকেইটাৰ লগত ইয়াতে অলপ ৰেষ্ট ল'লোঁ, অলপ মোবাইল চোবাইল টিপিলোঁ। গাইজ আজিলৈ ইমানে, বাই। নতুন